Tarapung arat aphan Deputy Speaker Dr. Numol Mumin Towar Lapen Kaching Thora Mokibanji aphan ning kapathi tika. Lason si kedamtang MP kileka pora hot Horen Singh Bebor Pung Tarapung arat aphan Kijak tikang Kaching Thora Mo Towar Jenglok ke ong dong Kaching Thora Mo nang palipopu kachijak tikang non puta lamchak papleng ple. Jasimet ke panjan pen Tarapung kachilenga towar Cheklojon thomang bong lasu nang patang pipo pusi Horen Singh be chijak tikang no. Ketuan pokok siang bong ke nang paha panjan pena Tarapung ajakame dari motor celengan pun. Dari motor celengan pun te. Bonta pinyar ni anta patang pipe. Halapu Dr. Numol Mumin asang ho philangke tum karjo ho ke thak chua bangke parlin thufak mate manghu thumeme tangte MP Horen Singh be lapen Deputy Speaker Dr. Numol Mumin ke BJP isibet arachari kalimaputa arjume mealam athe pima pulote Horen Singh be kachi chakte kanglam theke arjulong lipin pusi MLA Dr. Numol Mumin putekang ronglo Tangti Tarapung arat atum non kachari bom BJP Sarkar aphan ko an ning thilo. Uthot Dr. Numol Mumin phirangkia thengnu ke thakte kang thuke bangso atowar kasilam ji aphan ke tangkanang oji lasi non puta claim long lirek lo MP kilik pardete bangso atowar patang poputa Tarapung arat aphan thantekang. Lasi Karbi Honghari Aronason si alopeng cicak tekang lelo labang su alopeng komantu si kar kripon poni laki mua porsi nang thanpo bonta Tarapung arat ki komantu tong ke jok poni pusi chong hong prong no tangti non ang ton pen Dr. Numol Mumin phirangkia thengnu kaningje ponalam thepenle arjupon sina News Desk Report Public TV Karbi Angla. Ketuan pokok siang bong ke nang paha panjan pena Tarapung ajakame dari motor celengan pun. Dari motor celengan pun te. আমি অলরেডি প্রপোজাল দিছে যিমান আমার দরকার আছে ওকে যদি এনরোলমেন্ট ঠিক বেশি টাইম কথা নহয় যোৱাবাৰ নিজে এমপি তাৰ পাছত সিএম ডক্টৰ তুলৰমা হয় ফিলত কৈছিলে যে বিফৰ ইলেকশ্যনত বৰপুং তাৰপুং ৰাস্তা পুৰা বনাই দিম কৈছে এই কথা আপুনি কি কৈছে মইতো শুনা নাই এই ফিলত কৈছে ওকে এমপি কৈছে সিএম কৈছে মইতো শুনা নাই মইতো নাছিলে মিটিং আচ্ছা আজি আপুনি ইয়াত আহিছে মই কোৱাটোহে মই ক'ব পাৰিম বেলেগে কোৱাটো মই কৈ দিলে কিজানি তেখেতসকলে কোৱা নাই ক'লে মোকে ধৰিব পিছত আপুনি আজি ইয়াত আহি কেনেকৈ লাগিছে ভাল লাগিছে ভেৰি বিউটিফুল প্লেচ ইমান ধুনীয়া গ্ৰীনেৰী আছে আৰু মানুহবিলাক ভেৰি জেণ্টল আৰু খুব সহজ সৰল এতিয়া ৰাস্তাত আহি পেলাই ৰখাই পেলাই পোহৰ দিছে আমাক জাম্বৰং দিছে গতিকে এইটো এটা গ্ৰেট ৰেচপেক্ট এইটো ৰেচপেক্টটো আমি মানে যিমান পাৰে এইটো ইন ৰিটাৰ্ণ গিফ্ট স্যার MLA ইলেকশন সময়ত যে তারাপুং রাস্তাটো প্রথমত বনাব কৈছিলে আজিলৈকে হয় নাই এটো নাছিলে হোৱা নাই মানে আপোনালোকে হুদক আজিলৈকে আপোনালোকে প্ৰসেস কৰিছে নে নাই আপুনি মোক যদি হুদে আপুনি ইয়াৰ ইনিচিয়েটিভ লৈছে নাই সেইটো আনসাৰ দিব পাৰে নাই হোৱাটো আপুনিও দেখিছে মইও দেখিছো হয় না আমি অলৰেডি কৰিছিলো আমাৰ চকীহোলাৰ পৰা বৰপুং তাৰাপুংলৈকে এইটো চেংচন হৈছিলে অলৰেডি টেণ্ডাৰ প্ৰসেস হ'ল কিন্তু বস্তুবিলাক ইয়াতে বহুতখিনি ব্ৰিজ দৰকাৰ 11 ব্ৰিজ এইটো 4 লাখ সেইটো হিচাপত পইচাটো কম গতিকে সেইটো কেঞ্চেল কৰি ৰি এষ্টিমেট কৰা হৈছে আফটাৰ MP ইলেকশ্যন এইটো ৰাস্তাটো আকৌ নতুনকৈ ইনক্ৰিজ এমাউণ্ট চেংচন হ'ব ৰাস্তা হ'ব মই 2 days বেক চিফ মিনিষ্টাৰৰ কথা পাতিছে বৰপুং তাৰাপুঙৰ ৰাস্তা তেখেতো এছুৱেছ MP ইলেকশ্যনৰ পিছত নেক্সট যিটো বাজেট হ'ব তাত মই বৰপুং তাৰাপুং ডেফিনেটলি ৰাস্তা হ'ব আৰু এইটো এটা মোৰ কমিটমেণ্ট আছে মোৰ ড্ৰিম আছে কমিটমেণ্ট আৰু ৱৰ্ড দিয়াটোতকৈ বেছি ডাঙৰ ড্ৰিম ইফ ইউ হেভ এ ড্ৰিম দেন ইউ কেন ফুলফিল ইট গতিকে আমি
ভাল ৰাস্তাত যাব পাৰে দুখীয়া মানুহবিলাক ইয়াত থকা মানুহবিলাক কেলে ভাল ৰাস্তা নাপাব দেট ইজ মাই জাষ্টিফিকেশ্যন গতিকে আমাৰ ইয়াৰ কাৰণেও কাম কৰিছোঁ 3-4টা প্ৰজেক্ট স্কিমত মই ৰাস্তাটো দিছোঁ কোনটোত চেংচন হয় সেইটো আগত কৰিলোঁ প্ৰাইম মিনিষ্টাৰ গ্ৰাম চড়ক যোজনাটোত দিছোঁ নেচিছতো দিছোঁ SOP-টো দিছোঁ এতিয়া যোনটো আগত আহিব সেইটোৱে কাম আৰম্ভ কৰিম কাম আৰম্ভ কৰিলে আপোনালোকক লগত লৈ আহিব তেতিয়া খানাও খাম এতিয়াতো ৰাস্তা হোৱা নাই কাৰণে কি খানা খাব তেতিয়া আমি ৰাস্তাটো লৈ আহিম চেংচন হ'ব চবেই খেতি কৰিব আমি নাচিব ইয়াতে ছাৰ যে তাৰাপুং এৰিয়া স্কুল LP স্কুল বহুত আছে কিন্তু স্কুল নহয় টিচাৰটো এজন আছিলে সেইকাৰণে এতিয়া ল'ৰা ছোৱালী পঢ়িবলৈ বহুত নষ্ট হৈ আছিলে মই গোটেই খবৰবিলাক লৈ যাম ৰিপৰ্টটো এম স্কুল লাগে বুলি কৈছে কাৰণে মই এম স্কুল প্ৰপ'জেলটো দিছোঁ কিন্তু টিচাৰো এনেকুৱা হৈ আছে বুলি মই আজিহে গম পাইছোঁ চাব চেণ্টাৰ লাগিব যদি গম কিমান ষ্টুডেণ্ট আছে এইটো চাই লৈ পেলাই যদি টিচাৰো তেনেকুৱা তাত এজনে will get more teacher. It is injustice. যদি এটা টিচাৰ থাকিলে আমাৰ ষ্টুডেণ্ট এডুকেট ষ্টুডেণ্ট আছে যদি 5টা ষ্টুডেণ্ট আছে তেতিয়াহ'লে এটা টিচাৰে চাফিচিয়েণ্ট যদি ষ্টুডেণ্ট সৰহ আছে মই কথা পাতিম এতিয়া গাঁওবুঢ়াৰ লগতো তাতে তেনেহ'লে লাষ্ট কুৱেশ্যন ছাৰ ইয়াত 12টা গাঁও আছে এটাও চাব চেণ্টাৰ এইটো বিষয়ত আপুনি কি ক'ব কাম আৰম্ভ হ'ব এতিয়া আমি অসম গভৰ্ণমেণ্টে 1000 যিটো চাব চেণ্টাৰ অসমত দিছে তাৰ ভিতৰত বোকাজান LICটো বহুত আহিছে গতিকে তাৰাপুং আছে ওৱান অফ দেম আহিব নেকি এইটো অলৰেডি কামে আৰম্ভ হ'ব চাব চেণ্টাৰৰ কাৰণে গতিকে মোৰ যিখিনি কৰিব পৰা যায় আপোনালোকে কুৱেশ্যন সোধাৰ আগতে মই এইখিনি কাম কৰিছোঁ অনলি ৰাস্তাটোহে আমি এতিয়ালৈকে পৰা নাই গতিকে এইটো বহুত টকাৰ কথা গতিকে 60 কিলোমিটাৰ তেনেকুৱা কৰি পেলাই এইফালে 26 হ'লে 54 কিলোমিটাৰ আকৌ এটা পাঞ্জান ফালৰ পৰা আহিছে সেইটো 22 কিলোমিটাৰ গতিকে মোৰ দেন 60 কিলোমিটাৰ 70 কিলোমিটাৰ তো আমাৰ MLA ফাণ্ডত আমি 10 কোটি 15 কোটি পাই তেতিয়াহ'লে মোৰ গাঁও ফালে 1 কিলোমিটাৰ আছে মোৰ ফালে 1.5 কিলো 2 কিলোমিটাৰ সেই সৰু সৰু ৰাস্তাবিলাক আমি পটকৈ দি ভাল পায় দীঘলটোত দিব গ'লে সেইটোতো 5 বছৰত মোৰ যিমান পাব সেইটো ইয়াতে গুচি যাব বাকী মানুহখিনিও গালি পাৰিব ইয়াতো কাম কমপ্লিট নহ'ব চবফালে আধা আধি হৈ যাব কেলকুলেটেড ডাঙৰকৈ প্ৰজেক্ট আনিব চেষ্টা কৰি আছোঁ ডেফিনেটলি পিপল অফ তাৰাপুং এণ্ড বৰপুং উইল গেট ৰিজাল্ট আউট অফ মাই ৱৰ্ক Okay. Thank you, sir.